বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ থলুৱাভাৱে পোৱা কেইবিধমান সহজলভ্য মাছৰ ব্যঞ্জন দৃশ্য। এয়া চাওক, মাগুৰ মাছ মই বনাইছোঁ জালুকীয়াকৈ। আকৌ এয়া চাওক, মিৰিকা মাছ বনাইছোঁ আলু বিলাহী দি। আপোনালোকে এনেদৰে বনাব পাৰে, তৈয়াৰ কৰি সহজেই খাব পাৰে। এয়া বনাইছোঁ পালেং পাতলৈকৈ নহৰু দি, পিঁয়াজ নহৰু দি। আকৌ বনাইছোঁ এয়া মই ঔটেঙা দি, শাক দি টেঙাৰ জোল, যিটো অসমীয়াৰ অতিকৈ প্ৰিয় খাদ্য, টেঙা জোল। এয়া মাগুৰ মাছ ৰান্ধিছোঁ পাতলকৈ জালুক দি, লগতে শুকলতি পাত দিছোঁ। এয়া স্বাস্থ্যসন্মত এক আঞ্জা। আকৌ এয়া ৰান্ধিছোঁ মই তিন পিছো তেনেকৈ কেপচিকাম দি ৰান্ধিছোঁ। আপোনালোকে বেঙেনা পুৰি তাক পেষ্ট বনাই তিন পিছৰ লগত দিব পাৰে। বিভিন্ন তৰিকাৰে সহজভাৱে তিন পিচ খাব পাৰি। এয়া পুঠি মাছৰ টেঙা জোল বনাইছোঁ মই। পুঠি মাছখিনি ফ্ৰাই কৰি লৈ নলকচু বিলাহী দি, নলকচুৰ বাও আৰু বিলাহী দি ভালধৰণে আঞ্জাখিনি মজাই ওপৰত পুঠি মাছ দিছোঁ। এয়া আকৌ চাওক, বিভিন্ন মাছৰ দৰেই সৰু মাছ, পাভ মাছৰ সৰু পাভ মাছৰ এক আঞ্জা। এয়া হ'ল জেনেৰেল মাছ। ইয়াতে আপুনি কুঁহিও পাব পাৰে, এনেকৈ ৰৌ মাছো পাব পাৰে, ল'ব পাৰে সেইখিনি। তাৰপিছতে এয়া মাছৰ যেতিয়া ভাল ভাগ তেলীয়া এটা পেটু ওলাই, আমি সেইখিনি পৰিষ্কাৰ কৰি মাছৰ পেটু ভাজিও তৈয়াৰ কৰি লৈছোঁ। এইধৰণে কেইটামান ৰেচিপি আপোনালোকৰ আগত দেখুৱাইছোঁ আৰু দৃশ্য। আপোনালোকেও এইধৰণে তৈয়াৰ কৰি ল'ব পাৰে।